हेलो डियर ভিউয়ার্স কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু পৰীক্ষাৰ কাৰণে ভালদৰে তোমালোকে প্ৰিপাৰেচন কৰি আছা তোমালোকৰ বহুতেই আমাক জনাইছিলে যে জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড আছিল এই হত্যাকাণ্ডৰ ৰিলেটেড যিমান বিলাক কোৱেশ্চন আহিব পাৰে সেইখিনি আমাক নোটছ হিচাপত লগতে এমসিকিউ হিচাপত আমাক দিব লাগে গতিকে মই চেষ্টা কৰিছো তোমালোকৰ প্ৰথমতে নোটছখিনি দি দিম ঠিক আছে পাৰ্ট 1ত আৰু পাৰ্ট 2ত মই তোমালোকক যিকেইটা এমসিকিউ হ'ব পাৰে ইয়াৰ পৰা বা যিকেইটা কোৱেশ্চন আহিব পাৰে গুটেইকেইটা কোৱেশ্চন তোমালোকক দিবলৈ চেষ্টা কৰিম যদি তোমালোকে ভিডিওটো চাই ভাল পোৱা ভিডিওটো লাইক কৰি দিবা লগতে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা যে কোনটো টপিকৰ ওপৰত তোমালোকক ভিডিওসমূহ লাগে ঠিক আছে তোমালোকে যেটো টপিকৰ ওপৰত ভিডিও বনাবলৈ বেছিকৈ কবা বা বেছিকৈ কমেন্ট আহিব সেই টপিকটোৰ ওপৰত আমি নেক্সট ভিডিওটো আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়া চাও হা দা ষ্টৰী অফ জালিয়ানৱালাবাগ মাসাক্ৰি অৰ্থাৎ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ কাহিনীটো দিয়া তোমালোকে মনোযোগে চাবা In 1919 the British government passed the Rowlatt Act which allowed them to arrest any Indian without trial অৰ্থাৎ 1919 চনত ব্ৰিটিছ চৰকাৰে যিখন ৰাউলাট আইন আছিল এই ৰাউলাট আইনখন কি কৰিছিলে পাস কৰিছিলে ঠিক আছে আৰু যাৰ অধীনত তেওঁলোকে যিকোনো ভাৰতীয়কে বিনা বিচাৰে গ্ৰেপ্তাৰ কৰিব পাৰিছিল এটা তোমালোকে নিশ্চয় জানে আমাৰ যিখন ভাৰতবৰ্ষ আছিল ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টৰ দিনাখন আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু ইয়াৰ আগত কোনে শাসন কৰি আছিল ব্ৰিটিছসকলে শাসন কৰি আছিল ইয়াণ্ডাবু সন্ধিৰ পিছৰে পৰা ঠিক আছে এতিয়া ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিল কাৰ মাজত হৈছিল ব্ৰিটিছ আৰু মান ৰজাৰ মাজত ঠিক আছে গতিকে তেতিয়াৰে পৰা যেটো ব্ৰিটিছসকলে কৰি আছিল শাসন কৰি আছিল গতিকে সেই শাসন কৰাৰ সময়তে তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল কাৰণ মানুহখিনিয়ে বহুতখিনি কি কৰিছিল আন্দোলন কৰিছিল ঠিক আছে গতিকে 1919 চনত কি কৰিছিল ব্ৰিটিছ চৰকাৰে এখন আইন আছিল যিখন আইনৰ নাম হৈছে ৰাউলাট আইন ঠিক আছে সেই আইনখন কি কৰিছিল তেওঁলোকে পাস কৰিছিল এই আইনখন কি আছিল চোৱা সেই আইনৰ অধীনত তেওঁলোকে যিকোনো ভাৰতীয়ক বিনা বিচাৰে গ্ৰেপ্তাৰ কৰিব পাৰিছিল ঠিক আছে কোনো ধৰণৰ বিচাৰ নকৰাকৈ যাৰ ওপৰত সন্দেহ হয় বা যাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব বিচাৰে কোনো ধৰণৰ বিচাৰ নোহোৱাকৈ তেওঁলোকে এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰিছিল তে নেক্সট ওয়ান This unjust law caused widespread anger and led to massive protests all across India অৰ্থাৎ এই অন্যায় আইনখনে অৰ্থাৎ এই যিখন ৰাউলাট আইন আছিল এই আইনখনে সমগ্ৰ ভাৰততে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল আৰু ব্যাপক প্ৰতিবাদৰ পথ প্ৰশস্ত কৰিছিল ঠিক আছে আৰু এই যিখন আইন আছিল ৰাউলাট আইন কাৰণ ইয়াৰ আগতে কি হৈছিল বহুতো আন্দোলন হৈছিল ঠিক আছে কাৰণ ব্ৰিটিছ চৰকাৰে কৰ জাপি দিছিল বিভিন্ন ধৰণৰ কৰ জাপি দিছিল জনসাধাৰণৰ একেবাৰে তেওঁলোকৰ অৱস্থা বেয়া কৰি পেলাইছিল গতিকে এই আইনখন অহাৰ পিছতে গোটেই ভাৰতবৰ্ষত আৰু কি হৈছিল তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল আৰু সেই আইনখনৰ এক তীব্ৰভাৱে বিৰোধিতা কৰিছিল নেক্সট ওয়ান ইন পাঞ্জাব টু প্ৰমিনেন্ট নেশ্যনেলিষ্ট লিডাৰ্স ডক্টৰ সত্যপাল এণ্ড ডক্টৰ সাইফুদ্দিন কিসলু were arrested for protesting অৰ্থাৎ চোৱা সেই আইনখন পাস কৰাৰ পিছতে বা সেই আইনখনৰ যেতিয়া গৃহীত হৈছিল গৃহীত হোৱাৰ প্ৰতিবাদ কৰাৰ পিছতে বা সেই পঞ্জাৱত প্ৰতিবাদ কৰাৰ অপৰাধত ডক্টৰ সত্যপাল আৰু ডক্টৰ সৈফুদ্দিন কিসলু নামৰ দুজন প্ৰভাৱশালী জাতীয়বাদী নেতাক তেওঁলোকে কি কৰিছিল গ্ৰেপ্তাৰ কৰিছিল এই যে আছিল ডক্টৰ সৈফুদ্দিন কিসলু তেওঁ আছিল জাতীয় কংগ্ৰেছৰ এজন নেতা ঠিক আছে গতিকে পঞ্জাৱত সেই প্ৰতিবাদ কৰাৰ অপৰাধতে এলোক দুজনে কি কৰিছিল এলোক দুজনকে গ্ৰেপ্তাৰ কৰিছিল নেক্সট কি হৈছিল চোৱা To control rising tensions and protest, the British authorities imposed martial law in Amritsar. So, next. To control the rising tension and protest, the British authorities imposed martial law in Amritsar. অৰ্থাৎ উত্তেজনা আৰু প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰিটিছ কৰ্তৃপক্ষই অমৃতসৰত সামৰিক আইন জাৰি কৰিছিল অৰ্থাৎ গোটেই ভাৰতে কি হৈছিল তীব্ৰ বিৰোধিতা হৈছিল এই আইনখনৰ বিৰুদ্ধে বা এই আইনখনৰ বিৰুদ্ধে কি কৰিছিল প্ৰতিবাদ মানুহখিনিয়ে কৰিবলৈ ধৰিছিল ঠিক আছে গতিকে এই যিবিলাক উত্তেজনা আছিল বা প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰিটিছ কৰ্তৃপক্ষই কি কৰিছিল অমৃতসৰত ঠিক আছে অমৃতসৰত অসামৰিক আইন জাৰি কৰিছিল নেক্সট ওয়ান ব্ৰিগেডিয়াৰ জেনেৰেল ৰেজিনাৰ্ড
Dyer was given the military command to maintain law and order in the city. অর্থাৎ চহৰখনত শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে ব্ৰিগেডিয়াৰ জেনেৰেল ৰেজিনাৰ্ড ডায়াৰক সামৰিক দায়িত্ব দিয়া হৈছিল ঠিক আছে যাতে চহৰখনত সেই যাতে শান্তি শৃংখলা ধুনীয়াকৈ বজাই ৰাখে কাৰণ সেই আইনখন পাছ হোৱাৰ পিছতে কি হৈছিল তীব্ৰ বিৰোধিতা হৈছিল ঠিক আছে এই তীব্ৰ বিৰোধিতা হোৱাৰ কাৰণে যাতে শান্তি শৃংখলা ভালদৰে বৰ্তাই ৰাখিব পাৰে তেওঁলোকে কি কৰিছিল ব্ৰিগেডিয়াৰ জেনেৰেল ৰেজিনাৰ্ডক তেওঁৰ সামৰিক দায়িত্ব দিয়া হৈছিল নেক্সট ওয়ান On April 13, 1919, a large crowd gathered at the Jallianwala Bagh ground in Amritsar. 1919 চনৰ 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালা বাগ খেলপথাৰত এক বৃহৎ জনসমাবেশ ঘটিছিল ঠিক আছে এতিয়া চোৱা জালিয়ানৱালা ক'ত আছে পাঞ্জাবৰ অমৃতসৰ ঠিক আছে আৰু 1919 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখে অমৃতসৰৰ জালিয়ানৱালা এখন ঠাই আছে ঠিক আছে সেই ঠাইখিনিত এক বৃহৎ জনসমাবেশ ঘটিছিল অৰ্থাৎ তাৰ পৰা বহুতো ঠাইৰ মানুহ ঠিক আছে গাঁও অঞ্চলৰ পৰা বিশেষকৈ বহুতো ঠাইৰ মানুহ এই ঠাইখিনিলৈকে গৈছিল ঠিক আছে অমৃতসৰৰ এই জালিয়ানৱালা নামৰ এখন যি উদ্যান আছিল ঠিক আছে এই উদ্যানখনলৈ মানুহখিনিয়ে গৈছিল কিহৰ কাৰণে গৈছিল তেওঁলোকে প্ৰটেষ্ট কৰিবৰ কাৰণে গৈছিল লগতে তোমালোকে চোৱা সেইদিনাখন কি আছিল সেইদিনাখন বৈশাখী উৎসৱ আছিল এটা বৈশাখী হৈছে কি এটা কৃষি ভিত্তিক উৎসৱ যদি আমি মাঘ বিহু পালন কৰো হয়নে মাঘ বিহু কি হয় এটা কৃষি ভিত্তিক উৎসৱে হয় একে ধৰণে বৈশাখী উৎসৱ আছিল ঠিক আছে লগতে প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁলোকে তালৈকে গৈছিল ঠিক আছে এই আইনখনৰ যিখন ৰাউলাট আইন আছিল ঠিক আছে সেইখনৰ প্ৰতিবাদ কৰিবৰ কাৰণে লগতে এই যে দুজন প্ৰতিভাশালী নেতা আছিল জাতীয়তাবাদী নেতা ডক্টৰ সত্যপাল আৰু ডক্টৰ সৈফুদ্দিন কিসলু এওঁলোকক যে গ্ৰেপ্তাৰ কৰিছিল ইয়াৰ প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁলোকে গৈছিল ঠিক আছে লগতে সেইদিনাখন কি আছিল লগতে সেইদিনাখন আছিল বৈশাখী উৎসৱ ঠিক আছে আগলা আগতে ক'লো তোমালোক বৈশাখী কি হয় বৈশাখী হৈছে এটা কৃষিভিত্তিক উৎসৱ গতিকে সেইদিনা আছিল বৈশাখী উৎসৱ আৰু বহুতো গ্ৰাম্য লোক উৎসৱ পালন কৰিবলৈ আৰু স্বৰ্ণ মন্দিৰ ঠিক আছে দৰ্শন কৰিবৰ কাৰণে সেইখন চহৰলৈ আহিছিল স্বৰ্ণ মন্দিৰ মানে হৈছে অমৃতসৰত কি আছে পঞ্জাবৰ অমৃতসৰত এটা গোল্ডেন টেম্পল আছে তোমালোকে জানাই কাৰণ পৰীক্ষাতে এইটো ৰিলেটেড কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহি থাকে ঠিক আছে সেই যেটো স্বৰ্ণ মন্দিৰ বা গোল্ডেন টেম্পল যেটো আছিল সেই গোল্ডেন টেম্পল দৰ্শন কৰিবলৈ কাৰণে মানুহখিনি কি কৰিছিল আহিছিল ঠিক আছে লগতে বৈশাখী উৎসৱো আছিল গতিকে গাঁও অঞ্চলৰ বিশেষকৈ বহুতো মানুহ দৰ্শন কৰিবৰ কাৰণে তালৈকে আহিছিল নেক্সট কি হল চোৱা along with the festival crowd there were people attending a peaceful meeting to protest against the arrest of their leaders অৰ্থাৎ উৎসৱ মুহৰ জনতাৰ লগতে তেওঁলোকৰ নেতাসকলৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ সমাবেত লোকো তাত আছিল ঠিক আছে তেওঁলোকৰ যি দুজন নেতা আছিল সেই নেতা দুজনক কি কৰিছিল যেটো এৰেষ্ট কৰিছিল হয়নে গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ঠিক আছে তাৰে কিছু সংখ্যক লোকে কি কৰিছিল শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে তা সমাবেত হৈছিল অৰ্থাৎ শান্তিপূৰ্ণভাৱে মানে কোনো ধৰণৰ তাত হিংসামূলক কাম যাতে নহয় শান্তিপূৰ্ণভাৱে যাতে ইয়াৰে প্ৰতিবাদ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে কি কৰিছিল সমাবেত হৈছিল অৰ্থাৎ তেওঁলোকে একলগ হৈছিল নেক্সট ওয়ান the Jallianwala Bagh ground was enclosed by high walls on all sides and had only one narrow entrance or Jallianwala Bagh যিখন হেলপথাৰ বুলি ক'ব পাৰা বা উদ্যান বুলি ক'ব পাৰা ঠিক আছে সেই যিখন হেলপথাৰ আছিল বা উদ্যান যিখন আছিল ঠিক আছে ইয়াৰে চাৰিওফালে ওখ দেৱালেৰে আৱৰা আছিল অৰ্থাৎ চাৰিওফালটো কি আছিল ওখ ওখ দেৱাল অৰ্থাৎ ওৱালেৰে কি কৰা আছিল আৱৰা আছিল আৰু ইয়াৰ কেৱল এটা অতি ঠেক প্ৰৱেশ পথ আছিল ঠিক আছে সোৱাইগি ভালদৰে জালিয়ানৱালা বাগ যিখন খেলপথাৰ আছিল এই খেলপথাৰখনৰ চাৰিওফালে ওখ দেৱালেৰে আৱৰা আছিল ঠিক আছে ওখ ওখ কি আছিল এনেকুৱা ধৰণৰ ওখ ওখ ওয়াল আছিল দেৱালেৰে আৱৰা আছিল আৰু ইয়াৰ কেৱল কি আছিল এটা অতি ঠেক প্ৰৱেশ পথ আছিল ঠিক আছে অৰ্থাৎ প্ৰৱেশ কৰা যেটো পথ একেবাৰে ঠেক আছিল নেক্সট ওয়ান upon hearing about the gathering General Dyer marched to the ground with his armed troops অৰ্থাৎ জনসমাবেশৰ খবৰ পাই জেনেৰেল ডায়াৰে তেওঁৰ সশস্ত্ৰ সৈন্যবাহিনীলৈ খেলপথাৰখনলৈ ৰাওনা হৈছিল ঠিক আছে যেতিয়া তেওঁ অৰ্থাৎ ইয়াৰ দায়িত্ব কাক দিছিল দায়িত্ব দিছিলে জেনেৰেল ডায়াৰক ঠিক আছে গতিকে যেতিয়া তেওঁ গম পালে যে জনসমাবেশ হৈছে গতিকে জনসমাবেশৰ খবৰ পাই জেনেৰেল ডায়াৰে কি কৰিছিল তেওঁৰ
সশস্ত্ৰ সৈন্যবাহিনী অৰ্থাৎ লগত অস্ত্ৰ শস্ত্ৰ থকা সৈন্যবাহিনীক লগত লৈ তালৈকে তেওঁ গৈছিলে ঠিক আছে তালৈকে ৰাওনা হৈছিল অৰ্থাৎ তালৈকে গৈছিল নেক্সট ওৱান without giving any warning to the peaceful crowd Dyer ordered his soldier to block the exit and open fire or শান্তিপূৰ্ণ জনতাক কোনো ধৰণৰ সতৰ্কবাণী নিদিয়াকৈ ডায়াৰে তেওঁৰ সৈন্যক প্ৰস্থান যেটো পথ হেতু বন্ধ কৰিবলৈ আৰু গুলি চলাবলৈ নিৰ্দেশ দিছিল সো আমি অলপ আগতে কলো কি আছিল চাৰিওফালে ওখ ওখ দেৱাল আছিল আৰু যেটো প্ৰস্থান কৰা পথ আছিল একেবাৰে কি আছিল সৰু আছিল গতিকে জেনাৰেল ডায়াৰে এই কথাটো গম পাইছিল গতিকে জেনাৰেল ডায়াৰে কি কৰিছিল তালৈকে গৈছিল আৰু গৈ শান্তিপূৰ্ণভাৱে যিখিনি জনতা আছিল ঠিক আছে যিসকলে প্ৰতিবাদ কৰিবলৈ আহিছিল যিসকলে শান্তিপূৰ্ণভাৱে তাত আছিল তেওঁলোকক কোনো ধৰণৰ সতৰ্কবাণী নিদিয়াকৈ ঠিক আছে ডায়াৰে কি কৰিছিল যেটো প্ৰস্থান পথ আছিল যেটা একেবাৰে সৰু যেটো পথ আছিল প্ৰস্থান কৰিব পৰা পথ ঠিক আছে সেই পথটো কি কৰিছিল বন্ধ কৰি দিছিল অকল বন্ধ কৰাই নাছিল বন্ধ কৰাৰ লগতে তেওঁ কি কৰিছিল গুলি চলাবলৈ কি কৰিছিল নিৰ্দেশ দিছিল ঠিক আছে তেওঁ কি কৰিছিল পথটো বন্ধ কৰিছিল তাত যিখিনি মানুহ আছে সেইখিনি তাৰ পৰা ওলাই আহিব নোৱাৰে লগতে তেওঁ কি কৰিছিল গুলি চলাবৰ কাৰণে নিৰ্দেশো দিছিলে ঠিক আছে এতিয়া আমি নেক্সট আহা তাৰ পিছত কি হল the soldiers continued firing ruthlessly for about 10 to 15 minutes until their ammunition was almost exhausted অৰ্থাৎ সৈন্যসকলে তেওঁলোকৰ গোলা বাৰুদ শেষ নোহোৱালৈকে প্ৰায় 10 পৰা 15 মিনিট ধৰি অতি নিৰ্মমভাৱে গুলি চালনা কৰি গৈছিল ঠিক আছে যেহেতু জেনাৰেল ডায়াৰে আদেশ দিছিলে হয়নে ওতে তেওঁলোকৰ লগত যিখিনি সৈন্য গৈছিল সৈন্যখিনিয়ে যিখিনি গোলা বাৰুদ লগত লৈ গৈছিল সেইখিনি শেষ নোহোৱালৈকে অৰ্থাৎ প্ৰায় 10 পৰা 15 মিনিট ধৰি তাত যিখিনি মানুহ আছিল যিখিনি মানে শান্তিপূৰ্ণভাৱে তাত প্ৰটেষ্ট কৰিবলৈ গৈছিল আন্দোলন কৰিবলৈ গৈছিল ঠিক আছে বা প্ৰতিবাদ কৰিবলৈ গৈছিল সেই মানুহখিনিক অতি নিৰ্মমভাৱে কি কৰিছিল গুলি চালনা কৰিছিল Next one. People ran in panic. But the narrow exit was blocked and many jumped into the deep well inside the garden to save themselves. অৰ্থাৎ মানুহবোৰে কি কৰিছিল যেতিয়াই জেনাৰেল ডায়াৰে কি কৰিছিল গুলি চালনা কৰিবৰ কাৰণে নিৰ্দেশ দিছিল আৰু যেহেতু প্ৰস্থান কৰা পথ কি আছিল একেবাৰে সৰু আছিল আৰু এটাই আছিল প্ৰস্থান কৰিব পৰা পথ আৰু সেই পথটোতে কি কৰিছিল ব্লক কৰি ৰাখিছিল আৰু তাৰ পৰাই গুলি চালনা কৰিবৰ কাৰণে মানুহখিনিক অৰ্থাৎ অহন্তৰ যিখিনি সৈন্য আছিল সেই সৈন্যই সেই মানুহখিনিক কি কৰিব দিছিলে গুলি চালনা কৰিবলৈ নিৰ্দেশ দিছিলে গতিকে মানুহখিনিয়ে গুলি চালনা হোৱাৰ লগে লগে আতংকিত হৈ পৰিছিল ভয়তে কিন্তু ঠেক যেটো প্ৰস্থান পথ আছিল যেটো পথৰে অহা যোৱা কৰিব পৰা পথ যেটো আছিল হেতু বন্ধ আছিল ঠিক আছে বন্ধ থকাৰ বাবে আৰু সাইডত কি আছিল দুটা সাইডত ওয়াল বিলাক আছিল ওখ ওখ ওয়াল বিলাক আছিল গতিকে বহুতেই প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে বাগিচাৰ ভিতৰত এটা দগ গুৱা আছিল ঠিক আছে সেই দগ গুৱাটো কি কৰিছিল জপিয়াই পৰিছিল কাৰণ তেওঁলোকৰ প্ৰাণটো বচাবৰ কাৰণে তাত কোনো ধৰণৰ আনসুবিধা নাছিল ঠিক আছে গতিকে বাগিচাৰ ভিতৰৰ দগ গুৱাটো কি কৰিছিল বহুতেই জপিয়াই পৰিছিল নেক্সট ওয়ান according to official British records 379 people were killed but the actual death toll was well over 1000 অৰ্থাৎ ব্ৰিটিছ চৰকাৰৰ চৰকাৰী হিচাপ মতে 379 জন লোক নিহত হৈছিল অৰ্থাৎ তেওঁলোকে নিহত হোৱা বুলি কৈছিল কিন্তু প্ৰকৃততে মৃত্যু হোৱাৰ সংখ্যা 1000 তকৈ অধিক আছিল অৰ্থাৎ সেই জেনাৰেল ডায়াৰে গুলি চালনা কৰাৰ নিৰ্দেশ দিছিল গুলি চালনা কৰাত তেওঁলোকৰ মতে কিমান জন মানুহ মৃত্যু হৈছিল 379 জন মৃত্যু হৈছিল কিন্তু প্ৰকৃততে মৃত্যু হোৱা মানুহৰ সংখ্যা কি আছিল 1000 তকৈ বহুতো নিৰীহ লোক ঠিক আছে যিসকলে কোনো ধৰণৰ হিংসামূলক কাম কৰা নাছিল কেৱল তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহিছিল বা তেওঁলোকে কি কৰিছিল গোল্ডেন টেম্পল চাবলৈ আহিছিল বহুতে হয়নে লগতে সেই দিনাখন বৈশাখী উৎসৱ আছিল যিটো কৃষি ভিত্তিক উৎসৱ আছিল সেইবাবে তেওঁলোকে বহুতখিনি মানুহ তালৈকে আহিছিল গতিকে তেওঁলোকক কি কৰিছিল অতি নিৰ্মমভাৱে তেওঁলোকক হত্যা কৰা হৈছিল নেক্সট ওয়ান this brutal massacre shocked the entire world and marked a major turning point in India's freedom struggle অৰ্থাৎ এই যে করুণ হত্যাকাণ্ড গোটেই বিশ্বকে জুকাৰি গৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হৈছিল অৰ্থাৎ সেই যে হত্যাকাণ্ড হৈছিল যত প্ৰায় এটো অফিচিয়েল ডাটাটো নাই তথাপিও প্ৰায় 1012 মান মানুহৰ মৃত্যু হৈছিল গতিকে সেই যে হত্যাকাণ্ড যেতিয়া সমগ্ৰ বিশ্বতে গম পালে গতিকে সমগ্ৰ বিশ্ব কি হৈছিল দুখ প্ৰকাশ কৰিছিল বা সমগ্ৰ বিশ্বই কি হৈছিল সেই হত্যাকাণ্ডই জুকাৰি গৈছিল আৰু ইয়াৰ ফলতে ভাৰতৰ যি স্বাধীনতা সংগ্ৰাম আছিল এই স্বাধীনতা সংগ্ৰামৰ এটা ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হৈছিল ঠিক আছে
এতিয়া নেক্সট চোৱা in the protest against the cruelty India's novel Rabindranath Tagore renounced his British knighthood title অর্থাৎ এই নিষ্ঠুৰতাৰ তীব্ৰ প্ৰতিবাদ কৰি ভাৰতৰ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি ত্যাগ কৰিছিল যেতিয়া পৰীক্ষাত আহে যে ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ত্যাগ কৰিছিল ঠিক আছে কিয় কাৰণে ত্যাগ কৰিছিল কাৰণ এই যে নিষ্ঠুৰতা যি আছিল অৰ্থাৎ এই নিষ্ঠুৰভাৱে যিখিনি মানুহ মৃত্যু হ'ল বা যিখিনি মানুহ মাৰিছিলে অতি দয়ামমতা নোহোৱা হৈ ইয়াৰ প্ৰতিবাদ হিচাপে তেওঁ কি কৰিছিলে ব্ৰিটিছ চৰকাৰে দিয়া যে নাইটহুড উপাধি আছিল এটো ত্যাগ কৰিছিল এটো কোৱেশ্চন আহে তোমালোকৰ ঠিক আছে মই কোৱেশ্চন বিলাক তোমালোকক দি দিম বাৰু তাত তোমালোকে চাই ল'ব পাৰিবা নেক্সট ওয়ান মহাত্মা গান্ধী অলসো ৰিটাৰ্নড Kaiser-e-Hind medal and later started the Pan-India Non-Cooperation Movement in 1920. অৰ্থাৎ মহাত্মা গান্ধী কোন আছিল জাতিৰ পিতা আছিল হেনে হেতু জাতিৰ পিতা মহাত্মা গান্ধীয়েও তেওঁৰ কাইজাৰ-ই-হিন্দ যেটো পদক আছিল এই পদকটো কি কৰিছিলে ঘূৰাই দিছিলে আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ 1919 চনত এই ঘটনাটো হৈছিল হয়নে জালিয়ানৱালাবাগৰ যে হত্যাকাণ্ড অতিকে 1920 চনত দেশ জুৰি কি কৰিছিলে অসহযোগ আন্দোলনৰ আৰম্ভণি কৰিছিলে ঠিক আছে The next Sawaha. The British government appointed the Hunter Commission to investigate the incident, but General Dyer was let off without any severe punishment. Or British চৰকাৰে এই যে ঘটনা আছে যেটো এই ঘটনাটোৱে গোটেই বিশ্বকে জোকাৰি গৈছিল হয়নে গোটেই বিশ্বই দুখ প্ৰকাশ কৰিছিল এই ঘটনাৰ বাবে ওৰে এই ঘটনাৰ তদন্তৰ বাবে তেওঁলোকে নামমাত্ৰ কেৱল যেটো হান্টাৰ কমিশন আছে হান্টাৰ কমিশন কি কৰিছিল তেওঁলোকে গঠন কৰিছিল কিন্তু যদিও তেওঁলোকে হান্টাৰ কমিশন গঠন কৰিছিল তেওঁলোকে জেনাৰেল ডায়াৰক কোনো কঠোৰ শাস্তি নিদিয়াকৈ এৰি দিছিল হয়নে অৰ্থাৎ নামমাত্ৰ যাতে মানুহখিনিয়ে শান্তি লাভ কৰিব পাৰে নামমাত্ৰৰ কাৰণে তেওঁলোকে এই কৰিছিল যিখন হান্টাৰ কমিশন আছিল এই হান্টাৰ কমিশন গঠন কৰিছিল কিন্তু এই হান্টাৰ কমিশন গঠন কৰাৰ পিছতো যি জেনাৰেল ডায়াৰৰ যি নেতৃত্বত সেই মানুহবিলাক মৃত্যু হ'ল তেওঁৰ নিৰ্দেশত যি মৃত্যু হ'ল তাৰ কাৰণে তেওঁ কোনো ধৰণৰ শাস্তি দিয়া নাছিল তেওঁ কি কৰা হৈছিল এৰি দিয়া হৈছিল the next one years later on March 13 1940 Indian revolutionary Udham Singh assassinated Michael O'Dwyer in London to avenge the massacre অৰ্থাৎ বহু বছৰৰ পিছত 1940 চনৰ মাৰ্চ মাহৰ 13 তাৰিখে ভাৰতীয় বিপ্লৱী উধম সিঙে লণ্ডনত মাইকেল অ'ডায়াৰক কি কৰিছিল হত্যা কৰিছিল আৰু হত্যা কৰি এই হত্যাকাণ্ডৰ প্ৰতিশোধ লৈছিল এটা তোমালোকে যদি ভালদৰে বুজি পাব বিচাৰা তোমালোকে কি কৰিব পাৰা যেতিয়া তোমালোকে ফ্ৰী সময় পোৱা ঠিক আছে তোমালোকে ইউটিউবতো হয়তো পাবা সৰ্দাৰ উধম সিং নামৰ যিখন ফিল্ম আছে এইখন ফিল্ম তোমালোকে ধুনিয়াকে চাবা কি হৈছিল এই যে হত্যাকাণ্ড হৈছিল এই হত্যাকাণ্ডৰ প্ৰতিশোধ হিচাপে বহু বছৰৰ পিছত 1940 চনৰ 13 মাৰ্চত ভাৰতীয় বিপ্লৱী আছিল তেওঁৰ নাম হৈছে উধম সিং তেওঁ কি কৰিছিল লণ্ডনলৈ গৈছিল আৰু মাইকেল অ'ডায়াৰক কি কৰিছিল হত্যা কৰিছিল আৰু হত্যা কৰি এই হত্যাকাণ্ডৰ তেওঁ প্ৰতিশোধ লৈছিল এতিয়া নেক্সট ওয়ান টুডে Jallianwala Bagh stand as a national memorial reminding everyone of the supreme sacrifice of the martyrs অৰ্থাৎ বৰ্তমান জালিয়ানৱালা বাগ এখন ৰাষ্ট্ৰীয় স্মাৰক হিচাপে থিয় দি আছে বা ৰাষ্ট্ৰীয় স্মাৰক হিচাপে তাত আছে ঠিক আছে যিয়ে সকলোকে শহীদ সকলৰ সৰ্বোচ্চ ত্যাগৰ কথা মনত পেলাই দিয়ে এতিয়া আশা কৰিছো তোমালোকে বুজি পালা ইয়াৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব যে ইন হুইচ ইয়াৰ ডিড দা জালিয়ানৱালা বাগ সাক্ৰিটেকলে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান জনৰ হৈছিল ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব এতিয়া তোমালোকে কমেন্ট কৰা এই কোৱেশ্চনটোৰ আনসাৰটো কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰটো কমেন্ট কৰি দিয়া হু ওয়াজ দা ব্ৰিটিছ জেনাৰেল ৰেসপন্সিবল ফৰ দা জালিয়ানৱালা বাগ মাসাক্ৰি অৰ্থাৎ জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড আছিল হত্যাকাণ্ডৰ বাবে দায়ী ব্ৰিটিছ জেনাৰেল গৰাকী কোন আছিল অপচন এ আছিল জেনাৰেল ডায়াৰ অপচন বি লৰ্ড চেমস্ফৰ্ড অপচন সি মাইকেল অ'ডায়াৰ অপচন নম্বৰ ডি লৰ্ড আৰউইন এটা ইয়াৰ আনসাৰটো তোমালোকে কমেন্ট কৰা আৰু ইয়াৰে বাকিখিনি যিখিনি কোৱেশ্চন আছে এইখিনি আমি পাৰ্ট 2 ত আপলোড কৰি দিম তোমালোকে চাব পাৰিবা ঠিক আছে আই কৰিছো তোমালোকে অলপমান হলে বুজি পালা মই চেষ্টা কৰিছো তোমালোক বুজাই দিবৰ কাৰণে কাৰণ তোমালোকৰ বহুতে আমাক ইয়াৰ ৰিলেটেড বা নোটছখিনি বনাই দিব কৈছিলা গতিকে এইখিনি যদি তোমালোকে ভালদৰে চোৱা ইয়াৰ পৰা তোমালোকৰ এক নম্বৰত আহাৰ পৰীক্ষাত বহুত বেছি চান্স আছে ঠিক আছে নোটছখিনি যদি তোমালোকে ভালদৰে চোৱা তোমালোকে আৰু এমসিকিউজ পঢ়াৰ কোনো প্ৰয়োজন নাই ঠিক আছে তথাপি মই তোমালোকে এমসিকিউ খিনি ধুনীয়াকৈ দি দিম তোমালোকে চাই ল'বলৈ পাৰিবা